हेलो फ्रेंड्स আপোনালোকৰ এটা মজাদাৰ এপছ লৈ আহিছোঁ তো এইটোৰ আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে যদি আপোনালোকে অলপমান পৰিশ্ৰম কৰে এইটো এপছ লৈ অলপমান পৰিশ্ৰম কৰিব লাগিব তেতিয়া এটা বস্তু পোৱাৰ কাৰণে এটা বস্তু এৰিব লাগিব মানে কষ্ট কৰিলেহে তাৰ ফলটো পোৱা যাব যদি আপুনি অলপমান কষ্ট কৰে তো ইয়াৰ পৰা আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে মই সঁচাই কৈছোঁ তো আপোনালোকে চাব ইয়াৰ প্ৰমাণটো মই দি দিম ইয়াৰ পৰাই তো আপোনালোকে প্ৰমাণ হয়তো নিশ্চয় বিচাৰিছে তো চাব ইয়াৰ পৰা তো এইটো মই কালি ইনষ্টল কৰিছিলোঁ তো এইটো ইয়াত মই কালি ইনষ্টল কৰিছোঁ তো এই এপছটোৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে ডিছক্ৰিপশ্যন বক্স চেক কৰি ল'ব তাতে সেই লিংকটোত ক্লিক কৰি কিনে আপোনালোকে এইটো এপছ ইনষ্টল কৰি কিনে তাৰপিছত একাউণ্টছটো খুলিব যদি একাউণ্টছটো খুলিব নোৱাৰে মই এটা একাউণ্টছ খোলাৰ কাৰণে ভিডিঅ'টো দি দিম সেই ভিডিঅ'ৰ লিংকটো মই আই বাটনত দি দিম চাওক ওপৰত চাওক আই বাটন আছে তাত মই দি দিছোঁ সেইটো লিংকত ক্লিক কৰি কিনে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে একাউণ্টছটো খুলিব পাৰিব যদি দৰকাৰ নাই তেনেহ'লে আপোনালোকে নিজে একাউণ্টছটো খুলি ল'ব পাৰে যদি নোৱাৰে তেনেহ'লে মোক কমেণ্টছ কৰক মই জনাই দিম ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰিব তো এতিয়া ভিডিঅ'টো চাওক তো ইনকামৰ প্লেনটো চাওক আপোনালোকে তো আপোনালোকে নিজেও পঢ়ি বুজিব পাৰে তো মই অলপ থুলমূলকৈ আপোনালোকক বুজাই দিম তো ইয়াৰ ইনকাম প্লেনটো তো কেনেকৈ আপোনালোকে টকাটো উপাৰ্জন কৰিব পাৰে সেইটো আপোনালোকে নিজেও বুজিব পাৰে আপোনালোকে ইংলিছটো পঢ়ি কিনে এপছৰ পৰা আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তো এইবিলাক পঢ়ি চাব পাৰে তো এইটো এপছ এইটোৰ নাম হ'ল চাৰকাডি তো এইটোৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ সেই লিংকটোত ক্লিক কৰি আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰি কিনে আপোনাৰ নাম্বাৰটো দি কিনে মই এবাৰ কৈছোঁ আকৌ কৈ আছোঁ বেয়া নাপাব তো ইয়াত অফাৰ্ছ এণ্ড ডিলছত ক্লিক কৰিব ছেকেণ্ডটোত ক্লিক কৰাৰ পিছত তো চাওক টক দুটা অফাৰ্ছ আছে ইয়াত দুটা অফাৰ চলি আছে ইয়াত এতিয়া টক মোৰ টু উইন তো ফাৰ্ষ্টৰ অফাৰটো দুটা অফাৰেই আপোনালোকে পাব তো ইয়াত ক্লিক কৰাৰ পিছত তো এইটো কাম মই অলৰেডি কৰিছোঁ তো ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহে তলত ইয়াত লিখা আছে ইনভাইট আৰু ষ্টেটাছ বুলি লিখা আছে তো ইয়াত এটা বাটন আহিব আপোনালোকৰ তাত লিখা আহিব পাৰ্টিচিপেট বুলি তো আপোনালোকে যদি নতুনকৈ একাউণ্টছ কৰে তো অলৰেডি মই এইটোত বাটনত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত পাৰ্টিচিপেট বাটনত ক্লিক কৰাৰ পিছত মোৰ এনেকুৱা ছিষ্টেম আহিছে ইনভাইট আৰু এটা আহিছে ষ্টেটাছ তলত চাওক আপোনালোকে লক্ষ্য কৰি চাওক তো আপোনালোকৰ নতুন যদি খোলে তেনেহ'লে এই দুটা ছিষ্টেম আহিব ইনভাইট আৰু ষ্টেটাছ আৰু মই অলৰেডি সেইটো বাটনত ক্লিক কৰিছোঁ পাৰ্টিচিপেট বাটনত ক্লিক কৰাৰ পিছত ইয়াত মানে ষ্টেটাছ মানে আপোনালোকৰ ষ্টেটাছটো চাব পাৰিব যে আপুনি কোনটো ষ্টেটাছত আছে তো চাওক এইটো মানে এইটো ফাৰ্ষ্টত আপোনালোকে বুজাই দি আছোঁ এইটো ষ্টেটাছটো ইংলিছত চাওক আৰ্ণ RS 1 টকা ফ্লেট অন এভৰি ইনকামিং এণ্ড আউটগয়িং কল তো এইটো মানে আপুনি যদি কোনোবাই কল কৰে তো আপুনি 1 টকাকৈ পাব যদি আপোনাক কোনোবাই কল কৰে তথাপি আপুনি 1 টকাকৈ পাব তো মোৰ কথাখিনি ভালকৈ লক্ষ্য কৰিব তো সেই কলটো কেনেকুৱা হ'ব লাগিব তো চাওক টক ফৰ 30 ছেকেণ্ড অৰ মোৰ তো আপোনাৰ কমচে কম মিনিমাম 30 ছেকেণ্ডৰ কলটো হ'ব লাগিব 30 ছেকেণ্ডৰ 29 ছেকেণ্ড নহ'লে আপুনি টকাটো নাপায় 1 টকা নাপায় তো আপোনালোকৰ 30 ছেকেণ্ড হ'ব লাগিব 30 ছেকেণ্ডৰ ওপৰত যিমানলৈকে হয় এইটো টেনশ্যন নাই মানে মিনিমাম 30 ছেকেণ্ড হ'ব লাগিব কলটো তো আপুনি যদি কৰে তথাপি 30 ছেকেণ্ড আপোনাক যদি কৰে কোনোবাই তথাপি 30 ছেকেণ্ডৰ হ'ব লাগিব কলটো তো টক টু দ্য ছেম পাৰ্চন মাল্টিপল টাইমছ তো আপুনি এটা ব্যক্তিক এজনক আপুনি দুবাৰ তিনিবাৰ চাৰিবাৰ আপুনি যিমান কল কৰিব বিচাৰিছে কল কৰিব পাৰিব তো কলটো অকল হ'ব লাগিব 30 ছেকেণ্ডৰ তো সেইটো টেনশ্যন নাই বি টপ কলাৰ এমং ইউৰ কণ্টেক্টছ তো আপোনাৰ যিবিলাক কণ্টেক্টছবিলাক আপোনাৰ সেই কণ্টেক্টছবিলাক আপোনাৰ ফোন লিষ্টত থাকিব লাগিব ছেভ কৰা থাকিব লাগিব নাম্বাৰবিলাক তো আপোনাৰ এই টকাটো উইথড্ৰ কৰিব পাৰিব প্ৰত্যেক মাহত এইটো মানে উইথড্ৰ হ'ব তো আৰু এটা কথা লক্ষ্য কৰিব যিটো নাম্বাৰত আপুনি চাৰকাৰিটো খুলিব তো সেইটো নাম্বাৰত এটা পেটিএম একাউণ্টছ খুলি ল'ব কাৰণ এই টকাবিলাক পেটিএম এপছত অকলে যাব পেটিএম এপছত যাব বেলেগত নাযায় বেংকত নাযায় ডাইৰেক্টলি তো সেইটো আপোনালোকৰ পেটিএমত যাব পেটিএমৰ পৰা আপুনি টকাটো তুলিব পাৰে পেটিএমৰ পৰা আপোনালোকে বেংকতো দিব পাৰে যদি আপোনাৰ পেটিএমৰ KYC-টো ফিল আপ কৰা থাকে তাৰপিছত আপোনালোকে তাৰ পৰা মোবাইল ৰিচাৰ্জ কৰিব পাৰে আৰু বহুত কিবা কিবি কৰিব পাৰে তো সেইবিলাক আৰু আপোনালোকে চালেই গম পাব তো চাওক লাৰ্ণ মোৰ 5 নম্বৰটোত ক্লিক কৰক তো ইয়াত আপোনাৰ অফাৰ্ছটো চাব তো ইয়াৰ পৰা আপোনালোকে লাৰ্ণ মোৰত ক্লিক কৰি কেনে ইয়াৰ অফাৰবিলাক আপুনি নিজে পঢ়ি বুজি কেনে এইটো চাব পাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যন এইবিলাক হয় তো কেনেকুৱা ছিষ্টেম মই যিখিনি ক'লোঁ সেইখিনিতো হ'বই তো আপোনালোকে আৰু কিবা পঢ়ি আৰু অলপ বেছিকৈ বুজিব পাৰিব
তো সেইবিলাক আপোনালোকে অলপ নিজে বুজি ল'ব, মই জাষ্ট এনেই থুলমূলকৈ কৈছোঁ। তো সেইবিলাক চাওক, চাৰকাতিৰ পৰা এইবিলাক চাৰকাতিৰ এইবিলাক টপ হয়, টপ মোষ্ট ইনকাম কৰিছে এইবিলাক চাৰকাতিৰ পৰা। এইটো চাওক কিমান গেম কৰিছে, তো এইবিলাক টপ মোষ্ট ইনকাম কৰিছে চাৰকাতিৰ পৰা। আপুনি কৰিব পাৰে, টেনশ্যন নাই। তো এতিয়া অফাৰ নাম্বাৰ 2, ৰিফাৰ ওৱান্স আৰ্ণ ফৰ ৰিভাৰ। তো চাওক ইয়াৰ পৰা আপুনি 25,305 টকালৈ ইয়াত আপুনি আৰ্ণ কৰিব পাৰে, ইনকাম কৰিব পাৰে। অফাৰটো চাওক, হিন্দীত পঢ়ি চাওক। আৰ্ণ RS7 जब आपका दोस्त रेफर करता है, 15 दोस्तों को रेफर करके 25,000 कमाओ। सॉरी बोलो से। नंबर 3, ऑफर 1 साल तक वैलिड है, 21 जून 2019 तक। অফাৰ নাম্বাৰ 4, অফাৰ নাম্বাৰ 4 নহয়, সৰি, এইটো আপোনাৰ ষ্টেপ নাম্বাৰ 4। অফাৰ পৰে, তো এইবিলাক চাওক, আপোনালোকে ইংলিছত পঢ়ি চাওক। তো এইটো আপোনালোকে বুজিব পাৰিছে না নোৱাৰে, কিছুমানে হয়তো বুজিব নোৱাৰে, মই অসমত কৈ থৈছোঁ। তো আপুনি এটা ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিলে আপুনি 7 টকাকৈ পাব, এই এপছটো যদি শ্বেয়াৰ কৰে ইয়াৰ পৰা। ইয়াতো আপোনালোকৰ ছেম অপশ্যন আহিব, যদি আপুনি নতুন হৈ থাকে, নতুনকৈ একাউণ্টটো খুলিছে, তো ইয়াত আপোনালোকৰ তলত লিখা থাকিব পাৰ্টিচিপেট বাটন, পাৰ্টিচিপেট বুলি লিখা থাকিব, এনে গ্ৰীণ এটা চিহ্নৰে পাৰ্টিচিপেট বুলি লিখা থাকিব। মই সেইটো পাৰ্টিচিপেট বাটনত ক্লিক কৰিছোঁ, সেইকাৰণে ইনভাইট আৰু ষ্টেটাছ বাটনটো আহিছে। তো সেইটো আপোনাৰ পাৰ্টিচিপেট বাটনত ক্লিক কৰি ল'ব। আপুনি এজনক ইনভাইট কৰি কেনে আপুনি ইনভাইট কৰিব দেখাই দিছোঁ। ভিডিঅ'টো অলপ লম্বা দীঘল হৈ আছে, তো আপোনালোকে চাব লাগিব, নহ'লে আৰু বুজি নাপায়। তো ইয়াৰ পৰা ইনভাইট ফ্ৰেণ্ডছত ক্লিক কৰি কেনে হোৱাটছএপত শ্বেয়াৰ কৰি দিব। হোৱাটছএপত শ্বেয়াৰ কৰি দিয়াৰ পিছত এজন ফ্ৰেণ্ডক যদি আপুনি ইনভাইট কৰে, তেতিয়াহ'লে আপোনাৰ ইয়াত পাৰ্টিচিপেট বাটনটোত ক্লিক কৰিব পাৰিব। ইয়াৰ তলত আপোনালোকৰ পাৰ্টিচিপেট বাটন আহিব, পাৰ্টিচিপেট বাটনত ক্লিক কৰিলে আপুনি ইয়াৰ পৰা 25,000 টকালৈ উপাৰ্জন কৰিব পাৰিব। এনেই নহয়, এইটো ধেমালি কৰি মই কোৱা নাই, সঁচাকৈ আপুনি যদি বিশ্বাস কৰক, তো এইটো বস্তুখিনি আপুনি কৰক। আপুনি যদি এইটো মই অফাৰটো আপোনালোকক দেখাই দিছোঁ, ইয়াৰ পৰা ক্লিক কৰি আপুনি 5 নম্বৰত ক্লিক কৰক, ৰিড অফাৰ টু ন' মোৰ। তো আপুনি এইটো পঢ়ি কেনে নিজেও বুজিব পাৰে, যদি আপুনি অলপ ইংলিছ পঢ়িব জানে। তো এইটো আপুনি, মই মিছা কথা কোৱা নাই। তো এইটো আপোনাৰ যিটো চাৰ্ট আছে, হু ৰিফাৰেঞ্চ, তো এইটো চাৰ্ট কিনে যদি আপুনি বুজিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰিব। তো চাওক, আপুনি যদি 15 জনক ৰিফাৰ মানে কি, শ্বেয়াৰ কৰিলে তাৰমানে এইটো শ্বেয়াৰ কৰিলে ধৰক হোৱাটছআপত শ্বেয়াৰ কৰিছে, সি ইনষ্টল কৰা নাই, সেইটো নহ'ব, ইনষ্টল কৰিব লাগিব। 15 জনক ফ্ৰেণ্ডছক আপুনি ইনষ্টল কৰি দিলে, একাউণ্টটো খুলি দিলে, তো আপুনি কিমান টকা পাব, 105 টকা আপুনি পাই আছে, মানে লগালগ পাই আছে। এজনক শ্বেয়াৰ কৰিলে 7 টকা। তো আপুনি 15 জনক কৰিলে হ'ল, আৰু কৰিব দৰকাৰ নাই। তো সেই 15 জনক আকৌ ক'ব যে তোমালোকে 15 জনক কৈ দিব যে তোমালোকে এজনকৈ দিবই লাগিব, এজনকৈ তোমালোকে 15 জন দিয়া। সেই 15 জনে যদি এজনক দি থাকে, আপুনি 15 জনক দিছে, সেই 15 জনে যদি আকৌ 15 জনক দিয়ে, তো চাওক 225টা হয়, 225 জনক দিয়া হয়। তো সেই 15 জনে মিলি, তো আপোনাৰ এজনৰ পৰা পাই আছে আপুনি 7 টকা। তো চাওক আপোনাৰ টোটেল টকাটো চাওক, 1,575 টকা পাই আছে। আকৌ যদি এতিয়া কিমান হৈছে, 225 টকা হৈছে। সেই 225 জনে যদি আকৌ 15 জনক দিয়ে, তো চাওক কিমান হৈ আছে। তো এইবিলাক আপুনি পঢ়ি নিজেও বুজিব পাৰে। তো এইটো বস্তু আপুনি অকল 15 জনক, মই ভালকৈ কৈছোঁ, আপুনি অকল 15 জনক এইটো খুলি দিয়ক, এইটো একাউণ্টটো খুলি দিয়ক। খুলি দি কিনে আপুনি অলপ ভালকৈ বুজাই দিয়ক। তো এনেকুৱা কল কৰিলেও ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰি। যদি আপুনি এজনক খুলি দিয়ে, তথাপি টকা ইনকাম কৰিব পাৰি। তো আপোনাকতো আৰু মই বুজাই দিব নালাগে, আপুনি অলপমান বুজি পায়। তো সেইখিনি আপোনাৰ মতে বুজাই দিব, টেনশ্যন নাই। আৰু এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুলৈ। আৰু যদি কিবা বুজিবলৈ প্ৰব্লেম হৈছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, মই আৰু দীঘল কৰিব নোখোজোঁ। তো আপোনালোকে এইবিলাক পঢ়ি কিনে নিজে বুজি ল'ব পাৰে। তো মই অকল অফাৰটো আপোনালোক দেখাই দিলোঁ যে কল কৰিলে হ'ব। আপুনি যদি কোনোবাক এইটো একাউণ্টটো খুলি দি কেলে
আপুনি বুজাই দিব, তো আপোনাৰ ইয়াৰ পৰা বহুত টকা ইনকাম কৰিব পাৰিছে। তো আজিৰ কাৰণে এইখিনি আছিল। তো বাই বাই। ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'লে।